নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে পিজ্জা আসাম হেল্প ইউটিউব চেনেল। আপোনালোকৰ কাৰণে লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰেচন কাৰ্ড থকা ব্যক্তিসকলৰ বাবে এক ভাল খবৰ। হয় বন্ধুসকল, আপোনালোকে ঠিকই শুনিবলৈ পাইছে। যদিহে আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ বাবে এই খবৰটো হৈছে অতি গুৰুত্বপূৰ্ণ। তো বন্ধুসকল, প্ৰতি কাৰ্ডৰ নাম থকা চাউল অলপ এজেণ্টসকলে কাটিব নোৱাৰিব। লগতে আপোনালোকৰ প্ৰতি মাহে পাই থকা চাউলৰ উপৰিও অসম চৰকাৰে অতিৰিক্তভাৱে কাৰ্ডত নাম থকা প্ৰতিজন ব্যক্তিৰ বাবে 5 কেজিকৈ চাউল প্ৰদান কৰিছে। আৰু এই চাউল ক'ৰ পৰা গ্ৰহণ কৰিব পাৰিব সবিশেষ জনাই দিম বন্ধুসকল মই এইটো ভিডিঅ'তে। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ সৰু এটা ৰিকুৱেষ্ট, যদিহে আপুনি এইটো ভিডিঅ'তে লাইক কৰা নাই প্লিজ এটা লাইক কৰি দিয়ক, কিয়নো আপোনাৰ এটা লাইকে মোৰ আগলৈ ভিডিঅ' বনোৱাৰ উৎসাহ যোগায়। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে যেতিয়া মই যিবোৰ ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যনসমূহ সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। তো বন্ধুসকল আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেচন কাৰ্ড থকা পৰিয়ালসমূহৰ জ্ঞাতাৰ্থে জনোৱা যায় যে আপোনালোকৰ প্ৰতি মাহে পাই থকা চাউলৰ উপৰিও অসম চৰকাৰে অতিৰিক্তভাৱে কাৰ্ডত নাম থকা প্ৰতিজন ব্যক্তিৰ বাবে 5 কেজিকৈ চাউল প্ৰদান কৰিছে। সকলোৱে নিজৰ এজেণ্টৰ পৰা গ্ৰহণ কৰক। অৰ্থাৎ আপোনাৰ কাৰ্ডত যদি 5 জনৰ নাম আছে তেন্তে আপুনি এইটো মাহত 25+25 মুঠ 50 কেজি চাউল পাব। যিসকল পৰিয়ালৰ তলত ফটো দিয়া AAY লিখা কাৰ্ড আছে তেওঁলোকে নিয়মীয়া 35 কেজি চাউল পাব। আৰু কাৰ্ডত নাম থকা প্ৰত্যেকজন সদস্যৰ বিপৰীতে 5 কেজিকৈ অতিৰিক্ত চাউল লাভ কৰিব। অৰ্থাৎ আপোনাৰ কাৰ্ডত যদি 5 জন সদস্যৰ নাম আছে তেন্তে আপুনি 35+25 মুঠ 60 কেজি চাউল পাব। যিসকল ৰেচন কাৰ্ড থকা দুখীয়া পৰিয়ালে এই খবৰ নাজানে তেনে পৰিয়ালকো খবৰ পোৱাৰ সকলে জনাই দি উপকাৰ সাধন কৰিবলৈ আহ্বান জনালোঁ। শেষত জনাওঁ, প্ৰতি কাৰ্ডৰ নামত থকা চাউল অলপো এজেণ্টসকলে কাটি ৰাখিব নোৱাৰে। কিছুমান ডিলাৰে কেয়াৰিং চাৰ্জ বা চৰ্টেজৰ নামত চাউল কমাই দি আছে। আমাৰ অনুৰোধ, আপোনাৰ স্মাৰ্টফোন দি ৰেকৰ্ড কৰি ৰাখক আৰু আমালৈ প্ৰেৰণ কৰক। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ।